নাগিনীজান চাহ বাগিচাত আজি পুনৰ শ্ৰমিকৰ বেতনক লৈ উত্তপ্ত পৰিস্থিতি। মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰী নাগিনীজান চাহ বাগিচাত আজি পুৱা ভাগতে শ্ৰমিক ৰাইজে বেতন নোপোৱাত উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল। যোৱাকালি শ্ৰমিকৰ বেতন দিয়াক লৈ কোনো ধৰণৰ মীমাংসা নোহোৱাত আজি সকলো শ্ৰমিক বাগিচাৰ কাৰ্যালয়ত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিজেপি চৰকাৰ গো বেক, অসম চৰকাৰৰ কাম নাই, আমাৰ প্ৰাপ্য লাগিবই আদি ধ্বনিৰে অঞ্চল কঁপাই তোলে। লেবারের যদি বুঝ নাই লিবে অফিসে কাম করতে নাই বলবি সিধা সিধি ঘুষ নাই নাই এগুলো কাম করে আছি তোরা সব যিমান বি বাবু সাহেব আছে সব ঘুষ কর লাগে আমি সিধা কথা বলছি তোরা বেআবি বা ভাল বিপা। এই কাৰ্যসূচীত আদিবাসী ছাত্ৰ সন্থা আৰু আচাৰ বিষয়ববীয়াসকলো উপস্থিত আছিল। অৱশেষত ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আজি পিছবেলালৈকে শ্ৰমিকৰ বেতন দিয়া হ'ব বুলি কোৱাত শ্ৰমিকসকল কামলৈ যোৱা পৰিলক্ষিত হয়। এই বিষয়ে বুজ ল'বৰ বাবে মৰিয়নিৰ ৰাজচক্ৰ বিষয়া কুইন গগৈ, শ্ৰম আয়ুক্ত আৰু বিধায়ক ৰূপজ্যোতি কৰ্মী আহি উপস্থিত হয়। শ্ৰমিক ৰাইজ, আদিবাসী ছাত্ৰ সন্থা আৰু আচাৰ বিষয়ববীয়াই চৰকাৰকো সকীয়াই দিয়ে যে শ্ৰমিকৰ লগত এনে কৰিলে আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে। আজি সন্ধিয়ালৈকে শ্ৰমিকৰ বেতন নিদিলে পৰিস্থিতি বেয়া হোৱাৰো সন্দেহ আছে বুলি শ্ৰমিকে বাগিচা কৰ্তৃপক্ষক সকীয়াই দিয়ে। গোটাই পেলাই লিজত দিছে, কিন্তু চৰকাৰ ঘৰত কিমান ৰাইজ আছে, চৰকাৰৰ ল'ৰা ছোৱালী কিমান, চৰকাৰৰ এইটো খিয়াল নাই যে আজি মোৰ ঘৰত ডাঙৰ পৰিয়াল আছে, 10টা ল'ৰা ছোৱালী আছে, খাবলৈ দিলে 10টা ল'ৰা ছোৱালী খাব দিব লাগিব। চৰকাৰ ঘৰে 5টা ল'ৰা ছোৱালী 500 শ্ৰমিক ক'ত যাব, চৰকাৰ দেখাই দিব লাগিব। বাংলাদেশৰ পৰা আহিলে নেকি 500 শ্ৰমিক? নাই, অসমৰ শ্ৰমিক হয়। 500 শ্ৰমিক যে কমাই দিব, আজি যেনেকা কোম্পানী লোৱা টাইমত ল'লে, এতিয়া 500 শ্ৰমিক কমাই দিব, বাকী মাটি পাট্টা নামজাৰি হোৱা নাই। আমি যাম নেকি নামজাৰি কৰিবলৈ চৰকাৰৰ ওচৰত? লোৱা টাইমত গুৱাহাটী তাৰ আকৌ সমজাই দিলে, কাক খুজিছিল চৰকাৰে? বাগানত খাটি খোৱা শ্ৰমিক কোন হয়? ৰাইজ হৈ কৰা কলা নহয় ন? চৰকাৰতো মানুহৰ বহুত নাম কটা টকা পইচা খাইছে। এতিয়া 7 মাহ হ'ল আমাৰ PF টকা জমা হৈছে না, দৰমাৰ ঘৰত কাটি ৰাখিছে। হাজিৰা বঢ়ালে কৈ পেলাই আমাকতো 1 টকা হাজিৰা বঢ়া পইচা দিয়া নাই। 232 টকা দিছে, এটাচিৰ পৰা কেইটকা পইচা বেছি দিছে আমাক? 19 টকা পইচা বেছি পাইছো আমি। আৰু কি দিলে? সদায় দিন একটা আইন আমাক শান্তি দিয়া নাই, যেনেকা কোম্পানী বাগান লৈ পেলাই ৰাতিপুৱা হ'লে টাইম। মৰিয়নিৰ পৰা আদিত্য নন্দন কোচৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।